হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, অলপ বিজি আছিলোঁ ল'ৰা ছোৱালীৰ লগতে। আজি ভাবিলোঁ সৰু এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। যিসকলে নাজানে তেওঁলোকৰ বাবেহে, যিসকলে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিলেও হ'ব। মই আজি বনাইছোঁ আঙুলিৰ পিঠা। তাৰ বাবে লৈছোঁ মই জহা চাউলৰ পিঠাগুড়ি 1 কাপ, আৰু তাতে মই নিমখ এচুকুট দিছোঁ, আৰু ঘি এচামুচ দিছোঁ, আৰু নাৰিকল ৰুকি থোৱা 2 চামুচ দিছোঁ। তাৰপিছতে উতলা গৰম পানীৰে ধুনীয়াকৈ পিঠাগুড়িখিনি মতি লৈছোঁ। মতি লৈ কিনি ইয়াতে মই আঙুলিৰ চেপ সৰু সৰুকৈ দিছোঁ, আৰু আনফালে মই গেছত গাখীৰ গৰম কৰিছোঁ আধা লিটাৰ। তাতে মই ইলাচি পাউডাৰ আধা চামুচ দিছোঁ, আৰু কনডেন্স মিল্ক ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ ইলাচি পাউডাৰ নাথাকে, এইটো অপশ্যনেল হয়, সেইটো ইউজ নকৰিলেও হয়। আৰু কনডেন্স মিল্ক নাথাকিলে চেনি বা গুড় ব্যৱহাৰ কৰিব পাৰে, কিন্তু গুড় ব্যৱহাৰ কৰিলে গাখীৰখিনি ঠাণ্ডা হোৱাৰ পিছতহে আপোনালোকে গুড়টো দিব, নহ'লে গাখীৰ ফাটি যায়। তাৰপিছতে মই আঙুলি পিঠা ৰেডি হোৱাত ইয়াতে গাখীৰখিনিত আঙুলি পিঠা সকলোখিনি দি দিলোঁ। দি কিনি বইল হ'বৰ কাৰণে মই 20 মিনিটমান বইল হ'বলৈ দিলোঁ, সিজিবলৈ। তাৰপিছতে ধুনীয়াকৈ ইয়াত মই ড্ৰাই ফ্ৰুটছ একো ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি বিচাৰে তেনেহ'লে ড্ৰাই ফ্ৰুটছ দিব পাৰে। ইজি হয়, চিম্পল হয়, বনাই চাব পাৰে। যদি এবাৰো ট্ৰাই কৰা নাই, এনেধৰণে বনাই খাই চাব পাৰে। মিউজিক ক্লাছৰ মিছ আহিছিলে, যিহেতু বিহুৰ বতৰ হয়, কিনো বনাই খুৱাম বুলি ভাবি কিনি মই আঙুলি পিঠাটোৱে বনাই খুৱালোঁ, আৰু ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। যিসকলে নাজানে তেওঁলোকৰ কামত আহিব বুলি। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ আহিলোঁ, বাই বাই।